ৰাখিছোঁ আপোনালোক সব ভালে আছে মই আহিছোঁ আপোনালোকৰ মাজত এটা নতুন ব্লগ লৈ আৰু এই ব্লগটো বহুত স্পেচিয়েল কাৰণ মই গৈ আছোঁ আজি শিৱসাগৰ এটা বিট বক্সিঙৰ ইভেন্টৰ কাৰণে মডেলিঙৰ শ্ব' হয় তাত মই বিট বক্সিং কৰিব লাগিব এটা মোৰ সিকুৱেন্স থাকিব তাত মই বিট বক্সিং কৰিম তেওঁলোকে খোজকাঢ়িব বহুত এক্সাইটেড আছোঁ যোৱা বছৰ গৈছিলোঁ ছিজন 1ত বাট এবাৰ ছিজন 2 আৰু ডাঙৰকৈ পাতিছে আৰু ধুনীয়াকৈ পাতিছে আপোনালোকে গম পাইছে চাগে শ্ব'টোৰ কথা শ্ব'টোৰ নাম হৈছে আপোনাৰ নৰ্থ ইষ্ট ছুপাৰ ফেশ্বন উইক ছিজন 2 আৰু যোনটো অৰ্গেনাইজ কৰিছে বিপুল মিলি দাই যোনজনক মই বহুত ভাল পাওঁ তেওঁ মোক মাতিছে এজ এ স্পেচিয়েল গেষ্ট চ' মই বহুত এক্সাইটেড আছোঁ চ' আপোনালোকক মই দেখাই থাকিম কি হ'ব এতিয়া মই উঠিছোঁ আপোনাৰ 4:30মান বাজিছে ৰাতিপুৱাৰ এতিয়া মই গা পা ধুই পেলাই আপোনালোকক ভাবিছোঁ এইখিনিৰ পৰা মই এতিয়াৰ পৰাই মই আপোনালোকক আপডেট দি গৈ থাকিম কি হয় কেনেকুৱা হয় আৰু একে লাষ্টত মোৰ পাৰফৰ্মেঞ্চৰ ভিডিঅ'টো দেখাব লাগিব মই ইয়াতে জোৰা লগাই দিম গোটেইটো নহয় বাট মানে যোনখিনি বেষ্ট পাৰ্টখিনি লগাই দিম চ' আপোনালোকে চাই থাকক মই ৰেডি হওঁগৈ 5টা বজাত মোৰ বা আৰু ভিনদেউ আহিব এবাৰ মা যাব নহয় আমাৰ গাটো বেয়া চ' বা আৰু ভিনদেউ যাব মই বা ভিনদেউৰ লগত এনজয় কৰি যাম আপোনাক ট'ৰ দেখাম কি হয় কি নাই চ' লেটছ কিপ ৱাচিং চ' গাইজ মই ওলাই হ'ল এয়া দেখিব পাৰে আপুনি মই ওলাই মেলি ৰেডি এতিয়া মোৰ বা আৰু ভিনদেউ আহিব মোৰ ঘৰ ফ্ৰণ্টত আহিব গাড়ী লৈ মই উঠিম এয়া মোৰ বস্তুকেইটা ইয়াত মোৰ প্ৰগ্ৰেমত পিন্ধিব লগা কাপোৰকেইটা আৰু ইয়াত মই প্ৰগ্ৰেমৰ পাছত বা প্ৰগ্ৰেমৰ আগত যি মানে পিন্ধিম বা ইউজ কৰিম সেয়া বস্তুবোৰ ৰাখিছোঁ ধৰক চাৰ্জাৰ ভৰাব বাকী আছে মই পাহৰি আছোঁ সেইটো মই ভৰাব আছে চ' গাইজ মই একেবাৰে ৰেডি হৈ আপোনালোকক দেখাম এতিয়া ভিনদেউহঁত আহিব হৈছে 5টা বাজিছে মই ধুমাধুম চাৰ্জাৰ ভৰাই লওঁ নহ'লে মই পাহৰি যাম আপোনালোকক দেখাই মই ওলাই মেলি ৰেডি ভিনদেউহঁত ঘৰৰ মুখত নহয় গলি মুখত আহিব কাৰণ গাড়ী অনা অকণমান প্ৰব্লেম হ'ব পেলাই মায়ে যাব মোক আগবঢ়াবলৈ আৰু এইটো আমাৰ কুকুৰটো চিটো মোক চাই আছে আপোনালোকে দেখিব পাৰে ৰখি আছে তাতে এয়া ভিনদেউহঁতৰ গাড়ীখন ভিনদেউহঁত ভিতৰত আছে মই আপোনালোকক গৈ দেখাই আছোঁ চিৰিছে কিয় কিবা হৈছে বুলি মই গৈ আছোঁ চ' গাইজ এয়া মোৰ বা আৰু এইজন মোৰ ভিনদেউ নমস্কাৰ আমি লগ পাইছোঁ চ' ইয়াত আমি আজি যাম আপোনালোকক মই ৰাস্তাত আপডেট দি থাকিম আৰু তাৰপিছত শিৱসাগৰ গ'লেতো আপোনালোকে দেখিবই আৰু কি হয় পাৰফৰ্মেঞ্চৰ পৰা ঠিক আছে মই এতিয়া ব্লগটো ৰাখি পেলাই গাড়ীত বহিছোঁ ভিডিঅ' বন্ধ কৰিয়ে মই উঠিলোঁ গাড়ীত ভিনদেউ আৰু বাৰ লগত আৰু যাত্ৰা আৰম্ভ কৰি দিলোঁ আমাৰ শিৱসাগৰৰ বাবে যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব মাই চেনেল চ' গাইজ মই আগফালে আহি গ'লোঁ আমাৰ বা এতিয়া টোপনি মাৰিব ভিনদেউ মই এতিয়া একেলগত যাম আপোনালোকক মই দেখাই থাকিম কি হৈ আছে এইমাত্ৰ কি কৈছিলা अभी हम 100 पे जाएगा Hi guys, আমি এটা জংঘলত এন্টাৰ কৰিছো এই ক'ত আছে জংঘল বুলি কৈছে যে অসমত জখলাবন্দা ৰোড হয় জংঘল কেনেকৈ ক'লা বিয়ে কৈছে জংঘল মইতো অন ৰেকৰ্ড কৰা নাই আমাক ৰখাই ৰাখিছে আমি এতিয়া কাজিৰঙা ইয়াতে ৰখি আছোঁ পুলিচৰ চেকিং হৈ আছে চাগে চ' গাইজ যিহেতু এতিয়া বানপানী চিটুৱেশ্যন চলি আছে গাড়ীবিলাক ডাইৰেক্ট যাব মানা কৰিছে কাৰণ আপোনাৰ গড় হাতী এইবিলাক আহি ৰখি আছে মানে ৰাস্তা ঘাটে আহি যায় ন সেইকাৰণে এই আমাৰ স্কট লৈ পেলাই লৈ যাব বুলি কৈছে তেতিয়া মানে কিবা যদি জীৱ জন্তু আহে তেওঁলোকে আঁতৰাই দিব পাৰিব আৰু আমি ক্ৰছ হৈ যাব পাৰিম সেইকাৰণে অকণ সময় লাগি আছে অকণমান চাগে পাওঁতে দেৰি হ'ব শিৱসাগৰ এনেই 10:30 11টাত পোৱা কথা আছিলে এতিয়া চাগে 12টামান বাজিব Thank you for your concern to safety. Yeah, Kaziranga area, Kaziranga. আছে আগত আছে তই অলপ এক্টিভ Okay. তই আমি হে টাইপ প্ৰব্লেম Okay.
আমাৰ কাজিৰঙা পাৰ হওঁতে হওঁতে কমেও 1 ঘণ্টা ওপৰ লাগিলে 1.5 ঘণ্টা ওপৰ লাগিলে 1.5 ঘণ্টা ওপৰ লাগিলে আমি ভাবিছিলোঁ আমাৰ 1.5 ঘণ্টামান লাগিছে কিন্তু তাৰপাছত আমি যোনটো পাৰ্টখিনি মই কৈছিলোঁ সেইটো পাৰ্টত মানে শ্বুট কৰাৰ পাছতো আমাৰ কমেও আধা ঘণ্টামান আমি ৰখিছোঁ আমি ওলাইছিলোঁ আপোনাৰ 5টা 5:30 মানত ঘৰৰ পৰা ওলাই আপুনি চাব পাৰে পূৰা কাটাকাটি 9টা বাজিছে চ' গাইজ আমি খানা খাবলৈ ৰখিছিলোঁ খানা খালোঁ এতিয়া চিধা শিৱসাগৰ নামিমগৈ আৰু মই আপোনালোকৰ তাতে দেখাম চ' গাইজ আমি যোৰহাট পালোহি আপোনালোকে চাব পাৰে আমাৰ অলৰেডি গা চা বেয়া লাগি গৈছে ভিনদেউহে পূৰা ষ্ট্ৰিক্টিভকৈ চলাই আছে মোৰ গাটো বেয়া বা 3-4বাৰমান টোপনি মাৰিলে আমাৰ অকণ গতিটো বেয়া মই আপোনালোকক আপডেট দিবলৈ এইখিনি অকণমান কৈ দিছোঁ এনেইতো ফাষ্ট কৰি পেলাই দি দিছোঁ চ' আপোনালোকে চাই থাকক এতিয়া আৰু একেবাৰে শিৱসাগৰ গ'লে ভিডিঅ'টো পাব ফাইনেলি শিৱসাগৰ পালোহি এতিয়া মই হোটেলত সোমাইছোঁ বাহঁতে ভাত খাব একেবাৰে মন যোৱা নাই চ' মই নিজলৈ কপি লৈছোঁ গা চা একেবাৰে ভাল লগা নাই খাই লৈ পেলাই বিপুলদাক লগ কৰিম চ' গাইজ মই বিপুলদাক লগ পালোঁ আৰু যিহেতু গাটো বেয়া লাগি আছিলে সেইকাৰণে মই ভ্লগ বনোৱা নহ'ল সেইখিনি পাৰ্টখিনি বাট তেওঁ মোক ৰুম এটা ঠিক কৰি দিলে তাৰপিছত ৰুমটোতে ৰেষ্ট লৈ পেলাই মই অকণমান এইখিনি ভিডিঅ' কৰিছোঁ ষ্টাৰ্ট হৈ গ'ল ফাইনেলি হেল্ল' গাটো একেবাৰে ভাল লগা নাই কিন্তু মোৰ বিপুলদাক সুধিলোঁ যে মোৰ পাৰফৰ্মেঞ্চ কেতিয়া যদি মোৰ মানে পাৰফৰ্মেঞ্চটো দেৰি আছে মই মানে মোৰ ৰুমত আহি অকণমান ৰেষ্ট ল'ম বিপুলদাই ক'লে যে হেৰি তোমাৰ ছেকেণ্ড ষ্টেজতে মোক দিব বুলি কৈছে আৰু ছেকেণ্ড ষ্টেজ ষ্টাৰ্ট হ'বই যদি কাপোৰ চেঞ্জ কৰি ল'বা বুলি ক'লে চ' মই এইটো কাপোৰ পিন্ধিছোঁ আজি পাৰফৰ্মেঞ্চ কৰিবলৈ এইটো মোৰ কাপোৰ আজি মই এইটো পিন্ধি পাৰফৰ্মেঞ্চ কৰিম আৰু উইচ মি বেষ্ট অফ লাক অকণমান হ'লেও ভয় লাগি আছে কাৰণ জোখতকৈ বেছি ডাঙৰকৈ পাতিছে এবাৰ ভাল হ'লেই হৈছে আৰু চাম প্ৰেক্টিচ ফৰ পাৰফৰ্মেঞ্চ একোৱেই নহয় ইয়াত একোৱেই নহয় গোটেই ভিতৰখনত ধৰি আছে মানুহ ভিতৰত হৈ আছে চব ভয় লাগি আছে Mommy's gonna freak when you let me gonna. 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 Mommy's gonna freak when you let me gonna.
You already know I'm the one you know. I try to show. Thank you very much. So guys, finally my performance cake. Gamsa dise, jampi dise, aro certificate dise. Likha ase presented to official beatboxing Khedratu Gallery. Mor kaam hoi gol aro bahut bhal lagile. Ya jehetu mor kaamto hoi gol, moi yetu lagai dim aro mor vlog to thik koibo bisarisu. Thank you. Bye bye. Jodi bhal lagise subscribe koribo. Eneka vlog jodi aro bisare tente mok kobo comment ot. Moi program ak kobar gole